আজি আপোনালোকক দেখাব গৈ আছোঁ আসাম টাইপৰ খুব ধুনীয়া এটা ৰুম। যোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব। এইটো এটা ৰুম আছে, চাই লওক, ধুনীয়া ৰুম। আৰু এইফালে যদি যায়, ইয়াতো আপোনালোকে এটা ৰুম পাব, ধুনীয়া ৰুম। দুটা ৰুমতে ফেন চেন দিয়া আছে। এইফালে আপোনাৰ বেলকনি এখন দিয়া আছে, পিছফালে ডাঙৰ এখন বেলকনি দিয়া আছে। আৰু যদি আমি এনেকৈ ভিতৰত সোমাই যাওঁ, যোৱাৰ লগে লগে এইফালে আপোনালোকে কিটচেনৰ স্পেচ পাব। আৰু এইফালে স্লাব এখন দিয়া আছে, আৰু এইটো আপোনাৰ বাথৰুম। ঠিক আছে। হেই গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট ছাৰ্ভিচ। আজি আপোনালোকে যিটো ঘৰৰ ভিডিঅ' চাই আছে, এই ঘৰটোৰ লোকেশ্যন হ'ল আপোনাৰ বেলতলা লক্ষ্মীপথ। এইটো 2RK ক'ব পাৰে বা 1 BHK ক'ব পাৰে। গ্ৰাউণ্ড ফ্ল'ৰত আসাম টাইপৰ ঘৰ। এই ঘৰটোৰ ৰেণ্টটো ৰাখিছে আপোনাৰ 7,000। ষ্টুডেণ্ট ল'ব পাৰে, বেচেলাৰ ল'ব পাৰে, ৱৰ্কিং লেডিও ল'ব পাৰে। ইউটিউবত চালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ দিয়া আছে, মোক ৰিং কৰি আপোনালোকে এই ঘৰটো বুকিং কৰিব পাৰে। আৰু ইনষ্টেণ্ট ল'বলৈ আজি আমাৰ জইন মেম্বাৰশ্বিপ লৈ ল'ব, মিনিমাম আমি ৰাখিছোঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। অ'কে, বাই বাই, খোদা হাফেজ।